Guys, sekarang sih, mau ada join dulu, ganti mau. Udah kenal, udah guys, sekarang sih, mau ada klik kontak. Guys, good morning. কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত মানে মই আজি ভিডিঅ' কৰি আছোঁ। বহুত আগৰ পৰা মানে বহুত ভিডিঅ' দিব পৰা নাই, কিন্তু মানে বহুত প্ৰব্লেম আছে কিছুমান, তাৰ কাৰণে দিব পৰা নাছিলোঁ। আপোনালোকে জানে যে আজিৰ দিনত যদি আপোনাৰ হাতত এটা চাকৰি নাই, আপুনি কেনেকৈ আপোনাৰ জীৱন অতিবাহিত কৰিছে, তো আপোনালোকক ভালকৈ বুজি পায় আৰু মই বুজি পাওঁ। তাৰ কাৰণে মানে বহুত চেষ্টা কৰি আছোঁ যাতে এইবাৰ চাকৰিটো হাতত লাগে। তো সেইকাৰণে মই মানে দুটা ঠাইত ফ'কাছ কৰিব পৰা নাই, এটা ঠাইতে ফ'কাছ কৰি আছিলোঁ। বাট যিয়ে নহওক, ভিডিঅ' দিম বুলি ভাবি আছোঁ এতিয়া আৰু। তো আপোনালোকৰ সহযোগ গোটেইখিনি মই বিচাৰিছোঁ। আপোনালোকৰ মৰম ভাল পোৱা দি যাব আগৰ ভিডিঅ'বিলাকৰ নিচিনাই। তো চাই থাকক কি কৰোঁ কি নকৰোঁ, আজিৰ পৰা ডেইলি ব্লগ চেষ্টা কৰিম আপোনালোকৰ মাজত দিবৰ কাৰণে। তো মৰম ভাল পোৱা দি যাব, চাই থাকক। তো গাইছ, আমি জাষ্ট আহি পালোঁ মানে আমাৰ চৰাইমাৰী বুলি কয়, আৰু চৰাইমাৰীৰ মাজত আপোনালোকে দেখা পাইছে আমাৰ এইটো IRBN বেটেলিয়ন কেম্প। আমি জাষ্ট আপোনালোক দেখুৱাইছোঁ, আগতে দেখা পোৱা নাছিল চাগে, তো আজি মই আপোনালোক দেখুৱাই দিলোঁ। চাওঁ একবাৰ ভিতৰ ভাগ দেখা নাপায়, এনে ভিতৰত যাব দিয়ে, কিন্তু তথাপিতো আৰু বাহিৰৰ পৰা দেখুৱাইছোঁ। আপোনালোক কেতিয়াবা ভিতৰৰ পৰা দেখুৱাম। আৰু বজালীৰ বা বৰপেটা ছাইডৰ যিমান মানে ইণ্টাৰভিউ হয় ABUBৰ, বেছিভাগৰে মানে ইয়াতে ইণ্টাৰভিউ পৰে, আৰু আমি দেখা পাওঁ আমাৰ পৰে বৰবৰী, আৰু ইয়াতে পৰে বাকীখিনিৰ। চাব পাৰিছে সেইটো গাইজ। আৰু আপোনাক দেখুৱাইছোঁ এই মন্দিৰটোত আপোনালোক মই আৰু একদিন এটা ভিডিঅ' বনাই দেখুৱাম। এই মন্দিৰটো আমাৰ মানে বহুত ডাঙৰ পূজা হয়, শিৱ পূজা। তো মিনিটটো 3বাৰ হৰণ মাৰক, আপোনাক দেখুৱাইছোঁ। গোটেই ভিডিঅ'টো চাই থাকক শেষলৈকে একদম। চাওক, আপোনালোকক আগতে মই মানে এই আমাৰ যিটো গাঁও ৰাস্তা আছিলে, গাঁও ৰাস্তাটো লৈ গৈছিলোঁ আমাৰ অটলবাৰী। আজি এইটো ৰাস্তাৰে দ্বিতীয়বাৰ লৈ আহিছোঁ। এইটো গাৰামদেউ ৰাস্তা হয়। চাওক, একদম পাথাৰৰ মাজে মাজে ধুনীয়া একদম পৰিৱেশ, আৰু তাৰ মাজে মাজে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধুনীয়া ভিউ। আৰু এই ভিউৰ মাজে মাজে গাইজ যদি থাকিব পাৰে না, যদি যাব পাৰে, কি মানে এটা মজা লাগে। সেই মজাটো আপোনালোকে চহৰত নাপায়। তো চাওক, আৰু প্ৰথম কথা কৈছোঁ মানে ইউটিউব যিটো কৰি আছোঁ, ইউটিউবত মানে আপুনি যদি ভাল ক্ৰিয়েটৰ হয়, আপুনি অট'মেটিকলি ছাকচেছ হ'ব। কিন্তু যদি আপুনি যদি ছাকচেছ হ'ব নোৱাৰে, যে আপোনাক মনত ৰাখিব যে আপুনি টাইম ৱেষ্ট কৰি থাকি লাভ নাই। আপোনালোকে চাকৰিৰ কাৰণে একদম মাথা মাৰক, কাৰণ যিটো এতিয়া বৰ্তমান ইণ্টাৰভিউ ওলাই আছে, এই ইণ্টাৰভিউ যেতিয়া পষ্টবিলাক পূৰা একদম সম্পূৰ্ণ হৈ যাব, আপোনালোকে কোনো ধৰণৰ চাকৰি নাপায় অসমত। তো 4-5 বছৰ আপোনালোকৰ কোনো ধৰণৰ চাকৰিৰ সম্ভাৱনা নাই। তো আপোনালোকে এতিয়াই সময় আছে, আপোনালোকে ইণ্টাৰভিউ মাৰক, মাৰি পেলাই যেনে তেনে হ'লেও চাকৰিটো লওক, চাকৰি লওক। কাৰণ গাইজ, যদি নাপায় না, জীৱনটো সঁচাই। আৰু ঘৰত ডাঙৰ ল'ৰা বা ছোৱালী হ'লে তাতকৈ আচলতে টেনশ্যনৰ চিন্তাৰ কথাই নাহে। কাৰণ আপোনালোকে যেতিয়া ডাঙৰ ঘৰৰ ল'ৰা ছোৱালী বা হয়, তেতিয়া আপোনালোকৰ প্ৰথম দায়িত্ব আপোনালোকক চাকৰি লাগে। da 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 re re da 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 গাঁও রে সৰু সৰু পদূলি। আমি মচলপুৰ আহি পাইছোঁ, আৰু মচলপুৰৰ পৰা মোটামুটি 10 মিনিটমান লাগব আমাৰ ভাইটিয়াৰ স্কুললৈকে। তো মই প্ৰথম চিনাকি কৰি দিওঁ, আজি মোৰ লগত কাই আহিছে, কাৰণ মোৰ আজি পুৰণা লগবিলাক নাই, কিন্তু আজি যাক লৈছোঁ মানে, তো তাৰ কথা ক'ম মই একদিন আপোনালোক ভালকৈ এটা ভিডিঅ' বনাম, মানে বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। আপোনালোকক চিনাকি কৰি দিছোঁ। ইয়াৰ নাম হ'ল মিণ্টু গাইজ। মিণ্টু মোৰ বিৰাটেই ভাল লগ, মানে ভাল লগ বুলি নকওঁ, ভাইহেন। তো মানে কিয় ভাইহেন, কাৰণ মোৰ লগত যদি চলে বহুতে ভালেই চলিব লাগিব, আৰু মই বেলেগ মানুহ নাবাচোঁ। তো বহুতে ভাল লগি। আৰু ইয়াৰ গাড়ীৰ গেৰেজ আছে, বহুত কষ্ট কৰি গাড়ীৰ গেৰেজ কৰি কিনে গাড়ী চলাই কিনে নিজৰ জীৱনটো অতিবাহিত কৰি আছে। তো মিণ্টু, ক'ত আছোঁ, কেনে লাগিছে? ভাল লাগিছে। আজি প্ৰথমবাৰ ভিডিঅ'ত উঠছা, কেনে লাগব? হা, ভাল লাগব। মোৰ ভিডিঅ' কেনে লাগে চাই? ভাল লাগে চাই কিনে ভিডিঅ'। সঁচা না মিছাই? পুৰা সঁচাই। তো গাইজ, আমি দুটাই বৰ্তমান যাওঁ, আৰু আজি মিণ্টু লৈছোঁ, আৰু মোৰ ভিডিঅ'ত দেখাই পাই থাকব সচৰাচৰ এতিয়া। কাৰণ মিণ্টু আৰু মই এতিয়া মানে বহুত জেগা আপোনালোকক দেখুৱাম। তো দেখুৱাৰ কাৰণে আমি মানে সি গাড়ী চলাইতো, তো ইয়াৰ নিজা গাড়ী আছে। তো সেই গাড়ীতে আমি অলপ জেগা ঘূৰি আপোনালোকক জেগাবিলাক দেখুৱাম।
আপোনালোকে চাব। এতিয়া আমি নন ষ্টপ ভিডিঅ' দিম, কিন্তু তাৰ আগতো ইম্পৰ্টেণ্ট কথা এটা মনত ৰাখব যে জীৱনত সদায় মানে চাকৰি এটা প্ৰয়োজন। যদি চাকৰি নাই আপোনাৰ একো নাই। ইউটিউব বা কিবা কৰি হ'লেও মানে আপোনাৰ জীৱনটো চলে যদি আপুনি ভাল ক্ৰিয়েটাৰ এটা হ'ব পাৰিছে, যদি হ'ব পৰা নাই তেতিয়াহ'লে আপোনালোকে টাইম ৱেষ্ট নকৰি বৰ্তমান যিবিলাক আমাৰ আহি আছে ইণ্টাৰভিউ সেইবিলাকত আপোনালোকে মাৰক আৰু চেষ্টা কৰি থাকক যাতে আপোনালোকৰ জীৱনটো একদম সুখময় হয়। তাৰ কাৰণে চাকৰি এটাৰ প্ৰয়োজন। তো আপোনালোকে চাকৰিটো যেনে তেনেহ'লে হাতত লওক। বাকী আপোনালোকে চাই থাকক ভিডিঅ'টো, মই আপোনাক দেখুৱাইছোঁ মোৰ ভাইটিৰ একেলগে গৈ পেলাই চাই থাকক। তো গাইছ আহি পালোঁ আমি চাওক অজালবাৰী, আৰু অজালবাৰীতে আমাৰ ভাইটিৰ স্কুল নৱোদয়, জৱাহৰলাল নৱোদয় বিদ্যালয় পালোৱে। আজি গাইছ মানুহ বহুত কম চাগে এনে লাগি আছে, মানে ভাইটি আগতে স্কুলত লগ কৰা মানুহ। যিয়ে নহওক ভিডিঅ'টো চাই থাকক সকলোকে দেখুৱাই আছোঁ চাওক। তো গাইছ আহি পালোঁ আমি নৱোদয়, জৱাহৰলাল নৱোদয় এখন দেখা পাইছি এখন স্কুল আৰু কিবা এনেহেন দেখি অলপ বাউণ্ডাৰীটো, আৰু ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। আজি পূৰা একদম বাহিৰৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু মানুহজনো অহা নাই, কিবা সেই স্কুলৰ কিবা হেৰি আছে চাগে, মানে কনষ্ট্ৰাকশ্যন চলি আছে। তো চেষ্টা কৰিম দেখুৱাব, চাই থাকক। গাইছ এখন নতুন গেট বানাই আছে নৱোদয়ৰ, বাহিৰৰ পৰা এনেহেন দেখা হ'ব কিবা অলপ। গেটখন হোৱাৰ পিছত কি বম লগা হ'ব গাইছ চাওক, আৰু ভিউটো চাওক একবাৰ। ডেঞ্জাৰ গেট হ'ব না? হা মজা গেট হ'ব ভাই। লাইট চাইট দিছি কম লগা হ'ব, ইউনিভাৰ্চিটিতকৈ কম নহয় না? রাইডার গাইছে রাইডার, এসব রাইডার 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 আমিও ল'ম না মিণ্টু কেইদিন ওচৰত। আমাৰ মিণ্টু বোলে সেই ল'ব, কি ল'ব মিণ্টু? কি ইণ্ট্ৰা নাকি নিঞ্জা? আমাৰ মিণ্টু নিঞ্জা ল'ব গাইছ। পইচা আছে আৰু পইচা নাথকা নহয়, কিছু কিছু পইচা আছে, কিন্তু কি ক'ব আৰু অলপ খাওলত বেছি না, লগ বন্ধু বেছি, তো তাৰ কাৰণে চলিটো নেদেখো অলপ লেভেলটো দেখাব। আৰু গাইছ ফিল্ডত স্কুলৰ মানে খেলা চলি আছে ইয়াতে, পুৰা একদম খেলা, ল'ৰা ছোৱালী গাইছ ভৰ্তি। দেয়া দেয়া এই ইয়াতে কাই বহি আছে তিনিটা খাপ আইঅ দেয়া। আমি ভাইটিক লগ পালোঁ ৰাহুলক, আৰু ইয়াক বেগটো দি দিছোঁ। বেগটো দি আমি যাই আছোঁ তাৰ ৰুমৰ লগি। ৰুমত যাই চাওঁ কি কৰোঁ। কেনে খবৰ ৰাহুল? হা জোৰে ক অলপ। পঢ়া পাতি কেনে চলিছে? ভাল চলিছে? আজি কি এক্সাম আছিল? কেনে হ'ল? তো গাইজ দেখা পাইছে বাউণ্ডাৰীৰ ভিতৰত এনেহেন অলপ কিছু, সেইটো কওঁতে তো গাইজ বিল্ডিং চাওক, ইউনিভাৰ্চিটিতকৈ কম নহয়, ইউনিভাৰ্চিটিতকৈ কম নহয় মোৰ মতেদি গাইজ। এতে কিবা চলি আছে, কি চলি আছে এতে? ৰাস্তা ঘাট বানাই আছে নেকি? তোৰ যাৰ আগতে আৰম্ভ হৈছিলে, ইয়ালৈ শেষেও নাই। তইতো কৈছিলি হৈয়ে যাব বুলি, পইচা নাছিল। দেয়া এই কাম কৰা মানুহ এটা, কাম কৰা নহয় ষ্টুডেণ্টে কিজানি না, সেইটোৱে। তো এনেহেন গাইছ আমাৰ ৰাহুলৰ হোষ্টেলটো, মানে ভিতৰতে সোমাব লাগে। তো আহি পালোঁ এনেহেন। তো গাইছ চাওক এইটো না। তো গাইছ একবাৰ চাওক হোষ্টেল। দেয়া ভাইটি পৰীক্ষা কেনে হ'ল? হা কি পৰীক্ষা আছিল? SST? কিমান ক্লাছত তুমি? 8। দেয়া তো গাইছ দেখা পাইছে কেনে হৈছে অৱস্থা, একদম কাপোৰে কাপোৰ চাৰিওফালে। আৰু বৰ্তমান ভাইটিৰ তাতে, আমাৰ ভাইটিৰ বিছনা এখন। অঁ
মিন্টু গাইছ কেন লাগিছে বঢ়িয়া কেন লাগিছে ভাল লাগিছে ভাবছিল না এনান স্কুললে আছে নাই লাজ লাগিছে নাকি তো গাইছ দেখা পাইছি মই তো ক্ৰিকেট খেলাম তা গাইছ তো ভাল লাগে কিবা এটা ভাল লাগে এতিয়া সেইকাৰণে আৰু মানে বহুত লাখ আচলতে মোৰ ভাইটি এটা পঢ়ে মোৰ বহুতে ভাল লাগে কাৰণ বহুত ল'ৰা ছোৱালী একেলগে দিয়ে কিন্তু চান্স নাপায় তো আল্টিমেটলি মানে বহুত ভাল লাগে গৌৰৱ অনুভৱ কৰোঁ যাতে মানে ভাইটি এটা পঢ়ি আছে আৰু লগতে তাৰ পঢ়া যিটো পাৰ্চেণ্টেজ মানে পঢ়া ৰিজাল্ট এক্সাম ৰিজাল্টটো বহুতে ভাল হয় তো চাইডৰ ফালেদি ফ্ৰী হয় পঢ়াটো আৰু বাকীখিনি গম পাই ডিটেইলছখিনি মই দেখুৱাম তো গাইজ আপোনালোকক এটা বঢ়িয়া প্ৰাণীৰ লগত আমি মিলি আছোঁ এটা বহুত অদ্ভুত মানুহ এটাৰ লগত সেইটো হ'ব যাওক গাইজ আমাৰ ভাইটিৰ লগ কি খবৰ এটা ঠিকে কেনে পঢ়া পাতি ঠিক আছে এক্সাম কেনে এক্সাম আজি মেথছ আছিল পাছত ভাল হৈছে না গ'ল ইজি পা না টান পা ইজি আছে তই লাজ কৰি আছা নেকি ঘৰত যা নাই আহিলোৱে ই গাইজ ঘৰত যাই কিনে ই চবতকে লেট অহা মানুহটো ইয়ে চবতকে লেট আহে ই বিৰাট ফাল্টু মানুহ আছে ভাত পানী কেতিয়া দিব 1:30 বজাত টাইম বা কিমান হয়? 1:30 ৰাতিপুৱা কি খাইছা ৰাতিপুৱা ভাত ৰাতিপুৱা ভাত কি দি কণী কণী আৰু আঞ্জা দালি দালি গাইজ চলিবিলাক এনেহেনে আমাৰ ভাইটি লগ হৈ একেলগে থাকে আমাৰ কিবা কৰে ক'ত ঘৰ আছিলে বৰবৰী অ গাইজ এইটো দি গৈছো মোক ইয়াৰ কাপোৰ যাওক লেগ লেগাত দি গৈছে গাইজ দেখা পাইছি মই ইয়াতে জইন হ'লো ইণ্ডিয়ান টিমত পুৰা একদম আৰু এবাৰ ৱৰ্ল্ড কাপ মোৰ জিতক টেনশ্যনে নাই আপোনাৰ টেনশ্যন হ'ব নালাগে আৰু মোৰ টিম বহুত আছে চাউলবাগ এটা টিম আছে ইয়াৰ নাম হ'ল ভেৰা গাইজ ভেৰা আৰু এইভাগে দেখা পাইছি আমাৰ মিন্টু ই হ'ল অলৰাউণ্ডাৰ এই বল দিব আৰু এটা এটা ভাইটি আছে আমাৰ ভাইটি এটা আছে ভাইটি আমাৰ কি হ'ল স্পিনাৰ হা স্পিনাৰ বল আৰু স্পিনাৰ আৰু আৰু আছে যদি আৰু বহুত আছে আমাৰ টিমে দিম 11টা নহয় আমাৰ 12টামান 15টামান টিম হ'ব আৰু টিম 15টা হ'ব টিম আৰু মই হ'ল কেপ্টেইন দেখা পাইছি মোৰ পুৰা একদম ঠিক মই এম এছ ধোনী বুলি এম এছ ধোনী ধোনী কোনো হেৰি কৰা নাই বেয়া কৰা কিন্তু মই ধোনী সেইটো হ'ল মোৰ প্ৰাইজ আমি ভাইক বিদায় দিলোঁ আৰু কেইদিন পাছত লগ পাম যাওঁ আৰু গৰম লাগছি মোটামুটি 12:30 এটামান বাজিল আৰু মিন্টু আমাৰ গাড়ী চলাব মিন্টুৱে যে তামাম ফূৰ্তি দিছে কিয় বা এই যে গাড়ী ভাড়া আছিল গাড়ী ভাড়া আজি মাৰিছি গাড়ী ভাড়া বন্ধ কৰি দিলাক মোৰ কাৰণে তো লগ হ'লে এনে নবা লাগে আৰু নহ'লে নালগে আৰু ই অলপ দুখময় অৱস্থাত পুৰা ভাজা লৈছি ভাজা লৈলাক কিবা কিবি লৈলাক বয়া খাব এতিয়া একলা একলি মায়ে আলু পৰঠা দিব দিছিল তো যাওঁ আমি টাটা বাই বাই তো গাইজ আহি পাওঁতে মানে মোৰ অলপ ৰাতি হৈ গ'ল কাৰণ মানে বহুত বিশেষ কাৰণত তাৰমানে মই এটা কামত সোমাব লগা হ'ল তাতে ব্লগ বনোৱা নহ'ল মানে তো যিয়ে নহওক তাৰ পৰা আহি পালোঁ এতিয়া ঘৰ জাষ্ট আৰু ইয়াৰ পৰা মই যাওঁ টিউশ্যনত যোৱাৰ পাছত মানে মই আহি পাম মোটামুটি 8-9টা মিনিট টাইমত আহি পাম তো যিয়ে নহওক আপোনালোকে যে অলপমান ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ মনত সদায় বজাই ৰাখিব এনেদৰে আগৰ নিচিনাকৈ এইখিনি আশাবাদী মই বাকী আপোনালোকে এনেকৈ মোক সহায় কৰি যাওক সহযোগ কৰি যাওক লগতে মই নতুন ব্লগ দিয়াৰ প্ৰতিশ্ৰুতিৰে আকৌ এটা লগ পাম নতুন এটা ব্লগত আৰু আপোনালোকে চাই থাকিব MJ's ব্লগ গাইজ এইখিনি কৈয়ে শুভৰাত্ৰি